এই বস্তুটো মোৰ খুবেই প্ৰিয়। কঁঠালৰ মুচি যেনেকেই নবনাও লাগিলে মই খাই বহুত বেছি ভাল পাওঁ। আজি মই প্ৰথম বুট দালিৰ লগত বনাবলৈ লৈছোঁ। বনাবলৈ লওঁতে ভাবিছিলোঁ যে বেয়া হ'ব নেকি, পিছে বেয়া নহ'ল, খাবলৈ ভালেই পালোঁ খাই। আৰু আপোনালোকেও ট্ৰাই কৰি চাব। আৰু কঁঠালৰ মুচিটো এনেকুৱা এটা বস্তু যিটো মই যেনেকেই বনোৱা হওক লাগিলে মই খাই ভালেই পাওঁ। কঁঠালৰ মুচিখিনি মই আজি বইল কৰা নাই, বইল নকৰাকৈ এনেধৰণে মই ভাজি লৈছোঁ। বুট দালি আৰু আলুখিনি অৱশ্যে মই বইল কৰি লৈছোঁ। আলুটো বইল নকৰিলেও হয়, আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। আৰু এনেদৰে ভজাৰ পাছত মই তাতে বইল কৰা আলু আৰু বুট দালিখিনি দি গোটেইখিনি অলপ ভজাৰ পাছত গৰম পানী দিছোঁ আৰু উতলাৰ পাছত শেষত অকণমান গৰম মছলা এড কৰিছোঁ। আপোনালোকে অন্য মছলাও দিব পাৰে আৰু বিলাহীও এড কৰিব পাৰে, তেতিয়া চাগে আৰু অলপ খাবলৈ ভাল হ'বও পাৰে। কিন্তু মই এনেধৰণে বনাই খাই চালোঁ। আপোনালোকেও বনাই খাই চাব, কেনেকুৱা পালে জনাব। আৰু এয়া মোৰ হৈ গ'ল, আজিলৈ আহিছোঁ দিয়ক।